যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলে সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছো এইখন ভিডিঅ'। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম মাৰ্কশ্বিটটো ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ ডাউনলোড কৰিব, লগতে মাৰ্কশ্বিটটোত যদি কিবা খেলিমেলি হৈছে তেনেহ'লে মাৰ্কশ্বিটটো ৰিচেকিং কেনেকৈ কৰিব, আৰু ছাত্ৰ ছাত্ৰীসকলে কিমান পাৰ্চেণ্টেজ পালে স্কুটি পাব, এই গোটেইখিনি বিষয় লৈ এইটো ভিডিঅ' আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো অলপো স্কিপ নকৰিব, আৰু যদি কোনোবা আমাৰ এই ভিডিঅ'টোত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি মাৰ্কশ্বিটটো ডাউনলোড কৰিব বিচাৰে তেনেহ'লে যিকোনো এখন ব্ৰাউজাৰ অপেন কৰি তাত লিখিব লাগিব AHCE লিখি চাৰ্চ কৰিব লাগিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, সেইটো লিংকত ক্লিক কৰিলে ডাইৰেক্ট এইটো পিছত আহি যাব পাৰিবা। তাৰপিছত আহিব এই প্ৰথম লিংকটো আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল AHSEC, এই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত 4টা অপশ্যন পাবা। 1 নম্বৰত দিয়া আছে ই চাৰ্ভিচ ৰেজিষ্ট্ৰেশ্যন, 3 নম্বৰত দিয়া আছে ৰিজাল্ট, 3 নম্বৰত যিটো অপশ্যন দিয়া আছে ৰিজাল্টছ, এই অপশ্যনটোত ক্লিক কৰিব লাগিব। তাৰপিছত একেবাৰে ওপৰত আহিব HS ফাইনেল ইয়াৰ ৰিজাল্ট 2024, এই অপশ্যনটোত ক্লিক কৰিব লাগিব। তাৰপিছত যিটো এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল ৱেবছাইট এইটো ওলাই আহি যাব। ইয়াত দিয়া আছে HS ফাইনেল ইয়াৰ এক্সাম ৰিজাল্ট 2024, তলত আপোনালোকে পাব ৰিজাল্ট লিংক যিটো দি আছে আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ, এই অপশ্যনটোত ক্লিক কৰিব লাগিব। তাৰপাছত ইয়াত পাই যাবা ইণ্টাৰ ৰোল নম্বৰটো বহুৱাই দিবা। ইণ্টাৰ নম্বৰটো দিব, ইণ্টাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে এই নম্বৰটো দিয়াৰ পিছত গো অপশ্যন পাব। গো অপশ্যনত অ'কে কৰাৰ লগে লগে মাৰ্কশ্বিটটো ওলাই আহি যাব। এনেকৈ ছাত্ৰ ছাত্ৰীসকলে মাৰ্কশ্বিটটো উলিয়াই ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া যদি ছাত্ৰ ছাত্ৰীসকলে ভাবা কোনোবাই যে মোৰ মাৰ্কশ্বিটটোত অলপ খেলিমেলি হৈছে, মই 60% পাব লাগিছিলে, মই 50% পালোঁ, এইটো ৰিচেকিং কৰিম, তেনেহ'লে কি কৰিবা, অলপ বেক কৰি আকৌ এইটো ৱেবছাইটত ওলাই আহিবা। ইয়াত দিয়া আছে তলত ষ্টুডেণ্টছ মে এপ্লাই ফৰ ৰিচেকিং অফ HS ফাইনেল এক্সামিনেশ্যন 2024, আনচাৰ ৰিচিভছ আফটাৰ 3 days। ৰিজাল্ট দিয়াৰ 3 দিন পিছতে ইয়াত এপ্লাই কৰিব পাৰিব। যিসকলে ৰিচেকিং কৰিব বুলি ভাবিছে সেইসকলে এই অপশ্যনটোত অ'কে কৰিব লাগিব, আৰু ৰিজাল্ট দিয়াৰ 3 দিন পিছতহে এইটো ৰিচেকিঙৰ বাবে এপ্লাই কৰিব পাৰিব। কিন্তু ৰিচেকিঙৰ বাবে এতিয়ালৈকে এপ্লাই কৰাৰ কোনো অপশ্যন নাই। মাৰ্কশ্বিট ৰিচেকিঙৰ বাবে কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে সেইটো মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া কথাটো হ'ল যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল নম্বৰৰ পৰাই পাছ কৰিছে সেইসকলক চৰকাৰে স্কুটি দিব, কিন্তু মেট্ৰিকত যিসকল ছোৱালীয়ে পাছ কৰিছে সিহঁতক দিব 10,000কৈ টকা, আৰু হায়াৰ ছেকেণ্ডেৰী যিসকল ল'ৰা ছোৱালীয়ে পাছ কৰিছে, ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে সেইসকলক দিব স্কুটি। প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ জৰিয়তে স্কুটিটো দিয়া হ'ব। যোৱা বছৰত ছোৱালীসকলক দিয়া হৈছিলে 60% মাৰ্ক পোৱা ছাত্ৰীসকলক স্কুটি দিছিলে, আৰু ল'ৰাসকলক দিছিলে 75% মাৰ্ক পোৱা ল'ৰাসকলক স্কুটি। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বছৰত এটা কথা ঘোষণা কৰিছিলে যে এইটো বছৰত ছাত্ৰ ছাত্ৰীসকলক 75% পোৱা সকলকহে স্কুটি দিব, হয় ল'ৰা বা ছোৱালী হওক। কিন্তু এতিয়ালৈকে চৰকাৰে কোনো সূত্ৰৰ পৰা এইটো গম পোৱা নহ'ল যে এইটো বছৰত 75%ত দিব নে আগৰ নিচিনা 60%ত ছোৱালীসকলক স্কুটি দিব। এতিয়ালৈকে এইটো ফাইনেল হোৱা নাই। এনেকুৱা হ'ব পাৰে যোৱা বছৰৰ নিচিনা ছোৱালীসকলক 60% আৰু ল'ৰাসকলৰ বাবে 75% পোৱা ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিব। আজিৰ ভিডিঅ'টো এইখিনি আছিলে, লগ হ'ব নেক্সট ভিডিঅ'।